চাচোন সি সেই পৰীক বাইকৰ পিছফালে উঠাই ঘূৰাই ফুৰিছে। সি বাৰু মোৰ লগত এনেকুৱা কৰিব লাগে জানো বাৰু? তাৰ কাৰণে মই কি কৰা নাছিলো। বি ছেকশ্যনৰ ৰহিতে মোক ইমান লাইন দিছিলে, মইহে তাক পাত্তা নিদিলো। তাতো দাঁতকেইটাও চাফা আছিলে। সেইকাৰণে কওঁ যে যা তা ল'ৰা বিশ্বাস নকৰিবি। মোৰ কথা নুশুনা নহয়, এতিয়া বয়স নাই নহয় ল'ৰা চাবলৈ। তোৰ বয়সত কিমান ল'ৰা মোৰ মানে একেবাৰে পিছে পিছে লাইন লাগি গৈছিলে, মইহে পাত্তা নিদিলো। মই আগতে ভাবি লৈছিলো বিয়া হলে চৰকাৰী চাকৰি কৰা ল'ৰাৰ লগতহে বিয়া হ'ম। বাপেৰক দেখা নাই জানো চৰকাৰী চাকৰি কৰা বুলি যেতিয়া গম পালো লগে লগে মা দেউতাহঁতক কৈলো যে মই বিয়া হ'ম। তোকো সেইকাৰণে কৈছো আগতে ভালকে পঢ়া শুনা কৰিলো, আৰু যদি ল'ৰা চাব আছে এতিয়া চৰকাৰী চাকৰি কৰা ল'ৰাই চাবি। কোনো টেনশ্যন নোহোৱাকৈ আৰামছে থাকিব পাৰিবি আৰু কান্দি কান্দি মৰিবও নালাগে ঘৰত। কথা কওঁতে আকৌ বাপেৰে ফোন কৰিলে নহয় ৰচোন। হেল্ল' কি কৈছে? কেলে বজাৰ লিষ্টখন জানো আপোনাক মই দি পঠিওৱা নাছিলো? পাহৰিলে? সেই মই টেবুলত উলিয়াই দিয়া লিষ্টখন আপুনি বাৰু কেনেকে পাহৰিলে বাৰু কওকচোন? না বাৰম্বাৰ ৰাতিপুৱা কৈছে যে লিষ্টখন লৈ ল'ব নাই মানে পাহৰিলে। এই চাকৰিৰ কাৰণে আপোনাৰ মানে মোৰ জীৱনটো ধ্বংস হ'ল। তাৰমানে অকল সেই অফিচৰ ফাইল আৰু সেই অফিচৰ মানুহ সেইখিনিয়ে মগজুত থাকে। মানে জীৱনত একো মনত নাই, ঘৰত কি হৈছে কি নহৈছে চব মই চাব লাগে। তাৰমানে মানুহটোলে মানে বিয়া হৈ মোৰ জীৱনটো ধ্বংস হ'ল। একদম মানে ক'ব নোৱাৰিছো কি জানো বিয়া হৈছিলে মানুহটোলে মানে অশান্তি মানে মোৰ একেবাৰে অশান্তি দিন কটাইছো মানে মই মানুহটোৰ লগত।